আপোনাৰ আজিৰ দিনটো কেনেদৰে পাৰ কৰিব? আজিৰ ৰাশিফল। মেঘ ৰাশিৰ আজি সুস্থ থাকিব। মনৰ অসন্তুষ্টি থাকিব পাৰে। প্ৰেম প্ৰীতি আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ অধ্যয়নৰ ক্ষেত্ৰত আশংকা বাঢ়িব। সাহিত্যিক, শিল্পী আৰু খেলুৱৈসকলৰ কিছু সফলতা আহিব। ৰাজনীতিক, বুদ্ধিজীৱী আৰু সমাজকৰ্মীৰ কৰ্মতৎপৰতা বৃদ্ধি পালেও মনৰ অশান্তি হ'ব। বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভৱান হ'ব। সংখ্যাতত্বৰ মতে অশান্তি হ'ব পাৰে। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ শাৰীৰিক দিশত শুভকাৰক যদিও মানসিক অশান্তি হ'ব পাৰে। প্ৰেম প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভকাৰক। শিক্ষাৰ্থীৰ পৰীক্ষাকেন্দ্ৰিক চিন্তা বাঢ়িব। সাহিত্যিক, খেলুৱৈ, শিল্পীৰ কষ্ট হ'লেও উন্নতি সাধন হ'ব। ৰাজনৈতিক আৰু সমাজকৰ্মীৰ মানসিক অস্থিৰতাও বাঢ়িব। কৰ্মচাৰী আৰু ব্যৱসায়ী লাভৱান হ'ব। আৰ্থিক ক্ষতিৰো সম্ভাৱনা আছে। সংখ্যাতত্বৰ মতে শুভ ফলদায়ক হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ আজি শৰীৰ অসুস্থ হ'ব পাৰে। মানসিক প্ৰেম প্ৰীতি আৰু সাংসাৰিক ক্ষেত্ৰত খুব শান্তি থাকিব। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আশানুৰূপ সফলতাৰ যোগ। শিল্পী, সাহিত্যিক, খেলুৱৈ আৰু সংবাদকৰ্মীৰ ব্যস্ততা বৃদ্ধিয়ে অশান্তি দিব যদিও উন্নতি ব্যৱসায় বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভৱান হ'ব। সংখ্যাতত্বৰ মতে অতি শুভকাৰক হ'ব। এতিয়া আহিছোঁ আমি কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ শৰীৰ অলপ অসুস্থ আৰু দুৰ্বল হ'ব পাৰে। মানসিক প্ৰেম প্ৰীতি আৰু সাংসাৰিক দিশত শুভাশুভ মিশ্ৰিত কাৰক। বিদ্যাৰ্থীৰ উৎসাহ উদ্দীপনা বৃদ্ধিৰ যুগ। সাহিত্য, ক্ৰীড়া, সংস্কৃতিত যুক্ত লোকৰ আৰ্থিক অশান্তিৰ মাজতেই কিছু সফলতা লাভৰো যুগ। ৰাজনীতিকৰো দুশ্চিন্তা বাঢ়িব। কৰ্ম বাণিজ্যত আশানুৰূপভাৱে উপাৰ্জন হ'ব। সংখ্যাতত্বৰ মতে অতি শুভকাৰক হ'ব। এইবাৰ আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ শৰীৰৰ শুভকাৰক। মানসিক অশান্তি হ'ব পাৰে। প্ৰেম প্ৰীতি আৰু সাংসাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ অধ্যয়নৰ ক্ষেত্ৰত চিন্তা বৃদ্ধি হ'ব। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ অশান্তি আৰু বাণিজ্যত আৰ্থিক লাভৰ যুগ। সংখ্যাতত্বৰ মতে শুভ হ'ব। কন্যা ৰাশি। কন্যা ৰাশিৰ শাৰীৰিক ক্ষেত্ৰত শুভ যদিও মনৰ অস্থিৰতা থাকিব পাৰে। পাৰিবাৰিক আৰু প্ৰেমত শুভকাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উৎসাহ বৃদ্ধি পাব। শিল্পী, সাহিত্যিক, খেলুৱৈ আৰু সমাজকৰ্মীৰ ব্যস্ততাও বাঢ়িব পাৰে। ৰাজনীতিক আৰু সমাজকৰ্মীৰ ক্ষতিকাৰক হ'ব পাৰে। বাণিজ্য আৰু কৰ্মক্ষেত্ৰত অধিক কষ্ট হ'ব যদিও আৰ্থিকত লাভৱান হ'ব। সংখ্যাতত্বৰ মতে অশান্তিকাৰক হ'ব পাৰে। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। তুলা ৰাশিৰ শৰীৰৰ সুস্থতা থাকিব। মানসিক প্ৰেম আৰু সাংসাৰিকত অশুভ। বিদ্যাৰ্থীৰ অধ্যয়নৰ ক্ষেত্ৰত কিছু খেলিমেলিও কাৰক। সাহিত্য, ক্ৰীড়া, সংস্কৃতি আৰু সংবাদ সেৱাৰ লগত যুক্তসকলৰ কৰ্মত উন্নতি হ'ব। ৰাজনীতিক, বুদ্ধিজীৱীৰ চিন্তা বাঢ়িব। ব্যৱসায়িক দিশত উন্নতিমূলক। সংখ্যাতত্বৰ মতে শুভ ফল লাভ। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ আজি শাৰীৰিক সুস্থতাও থাকিব। মানসিক অশান্তি হ'ব পাৰে। প্ৰেম প্ৰীতি আৰু পাৰিবাৰিক মধ্যমীয়া। শিক্ষাৰ্থীৰ মনৰ উৎসাহ বাঢ়িব। সাহিত্য, ক্ৰীড়া আৰু সংস্কৃতিৰ সমাজকৰ্মীৰ লগত জড়িতসকলৰ উন্নতিৰ যুগ। ৰাজনীতিক আৰু বুদ্ধিজীৱীৰ অশান্তিকাৰক। কৰ্ম বাণিজ্য আৰু আৰ্থিকত লাভৰ কাৰক। আৰু সংখ্যাতত্বৰ মতে অশান্তি হ'ব পাৰে। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। ধনু ৰাশিৰ শাৰীৰিক ক্ষেত্ৰত শুভকাৰক। অলপ মানসিক অশান্তিও হ'ব পাৰে। প্ৰেম প্ৰীতি আৰু সাংসাৰিক দিশত শুভকাৰক। সাহিত্য, ক্ৰীড়া আৰু সংস্কৃতিত জড়িত লোকৰ আৰ্থিক অনাটনৰো যুগ। বিদ্যাৰ্থীৰ উচ্চ শিক্ষাত অশান্তিও হ'ব পাৰে। ৰাজনৈতিক ব্যক্তিৰ চিন্তা বৃদ্ধি হ'ব। কৰ্মক্ষেত্ৰ আৰু বাণিজ্যত আৰ্থিক লাভৰো যোগাযোগ। সংখ্যাতত্বৰ মতে শুভাশুভ মিশ্ৰিত কৰক। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। মকৰ ৰাশিৰ শৰীৰ সুস্থ থাকিব। মানসিক অশান্তি বৃদ্ধি হ'ব পাৰে। প্ৰেম প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভ যোগ। ক্ৰীড়া, সাহিত্য, সাংস্কৃতিক আৰু যুক্তসকলৰ উৎসাহত বৃদ্ধি যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতাত বাধা। বাণিজ্য আৰু কৰ্মক্ষেত্ৰত উন্নতিৰ যুগ। সংখ্যাতত্বৰ মতে অশুভকাৰক। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ শাৰীৰিক অসুস্থাৰ যুগ। মানসিক প্ৰেম প্ৰীতি আৰু সাংসাৰিকত শুভ। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু অশান্তি হ'ব পাৰে। সাহিত্য, ক্ৰীড়া আৰু সংস্কৃতিৰ যুক্তসকলৰ উৎসাহ বৃদ্ধিৰ কাৰক। ৰাজনীতিক কষ্ট ভোগ কৰিব। কৰ্ম বাণিজ্য আৰু আৰ্থিকত শুভকাৰক হ'ব। সংখ্যাতত্বৰ মতে অশুভকাৰক হ'ব। এইবাৰ আহিছোঁ শেষৰটো ৰাশি অৰ্থাৎ মীন ৰাশি। মীন ৰাশিৰ শাৰীৰিক অশান্তি হ'ব পাৰে। মানসিক চিন্তা বৃদ্ধিৰ যুগ। প্ৰেম প্ৰীতি আৰু সাংসাৰিক দিশত শুভকাৰক। শিক্ষাৰ্থী উচ্চ শিক্ষাৰ ক্ষেত্ৰত উৎসাহিত হ'ব। শিল্পী, সাহিত্যিক,
সংবাদকৰ্মী নিজৰ কৰ্মত অশান্তি বৃদ্ধি পাব। ৰাজনৈতিক ব্যক্তিৰ সফলতাৰ যুগ, কৰ্মচাৰীৰ অশান্তিৰ যুগ, বাণিজ্যত লাভৱান হ'ব। সংখ্যাতত্ত্বৰ মতে শুভকাৰক হ'ব। গতিকে আজি আছিল এয়া ৰাশিফল। গতিকে আজিলৈ আহিছোঁ।